Let us go. Welcome. এয়া চক শাৰী শাৰীকৈ তামোল পুলি ৰোৱা হৈছে আৰু এয়া এবছৰীয়া তামোল পুলি দুবছৰীয়া তামোল পুলি আছে আৰু ইয়াত মাটি কঁঠালো আছে এটো প্ৰায় এবছৰীয়া মাটি কঁঠাল এয়া চক বলক তেন্তে এই মধুৰি পুলিটো ৰুই লওঁ তাৰ পিছত আৰু মধুৰি বা বেলেগ পুলি ৰোৱা হ'ব আপোনালোকক দেখুৱাম এটো এটা মধুৰি পুলি ইয়াক ৰুই লোৱা হ'ব ভিডিওটো সামৰি লওঁ যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেষত সকলো অসমবাসী ৰাইজলৈ বিশ্বৰ পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ